মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰি যোগেদি আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বেলেগ ভিডিঅ' যিটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ ফাউণ্ডেশ্যন ঘৰতে বনাব পাৰি। তেন্তে আহকচোন দেখুৱাওঁ ফাউণ্ডেশ্যন বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন। ফাউণ্ডেশ্যন বনাবলৈ প্ৰথমে লাগিব আমাক এটা ফেয়াৰনেছ ক্ৰীম, তাৰপাছত কফি পাউডাৰ আৰু পাউডাৰ, যিকোনো পাউডাৰ হ'লেই হ'ব। মই ইয়াত বেবী পাউডাৰ লৈছোঁ, যিহেতু মই বেবী পাউডাৰ ইউজ কৰোঁ, গতিকে বেবী পাউডাৰে ভাল, সেইকাৰণে মই বেবী পাউডাৰটোকে লৈছোঁ। আৰু এটা বল লৈছোঁ, ইয়াতে মই এতিয়া গোটেই মিশ্ৰণখিনি মিক্স কৰিম, তাৰপিছত এই টেমাটোতে ভৰাই থ'ম। আপোনালোকক সকলো দেখুৱাই আছোঁ, চাই থাকক। প্ৰথমে ল'ব লাগিব আমি এনেকৈ ক্ৰীম, এয়া ক্ৰীম ল'লোঁ। আমি ইয়াত পানী বা বেলেগ অন্য বস্তু এড নকৰোঁ। কফি পাউডাৰ এচামুচ আৰু এনেদৰে পাউডাৰ চামুচ। এতিয়া আমি মিশ্ৰণখিনি এনেকৈ ধুনীয়াকৈ মিলাই ল'ব লাগিব। ইয়াত মোৰ পাউডাৰ অকণমান কমিছে, সেয়েহে মই পাউডাৰ আৰু অকণমান দিম। খুব সুন্দৰকৈ এনেকৈ মিক্স কৰি ল'ব। ইয়াত খুব তাত দেখিছে এনেকুৱা হৈছে। এয়া আমি ঘৰতে ধুনীয়াকৈ ফাউণ্ডেশ্যন বজাৰৰ পৰা কিনি আনি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ। আগতেও মই এনেকৈ ফেচ পাউডাৰৰ ভিডিঅ' এটা দিছিলোঁ, য'ত কফি পাউডাৰ তেনেকৈ মোৰ ফাউণ্ডেশ্যন এয়া তৈয়াৰ হৈ গ'ল। এতিয়া মই ইয়াত এইবোৰ টেমাটোতে এনেকৈ ভৰাই থৈ দিম, যাতে যেতিয়াই মোৰ প্ৰয়োজন হয় মই ল'ব পাৰোঁ। এয়া মই মোৰ হাতত লগাই দেখুৱাব, কি সুন্দৰ হৈছে। এয়া আমি সদায় কিনা ফাউণ্ডেশ্যনৰ দৰে হৈছে। মোৰ ফাউণ্ডেশ্যন বনোৱা হৈ গ'ল। এয়া মই টেমাত ভৰাই থৈছোঁ। এতিয়া মোৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ফাউণ্ডেশ্যন মই ইউজ কৰিব পাৰিম। বেছিভাগ মই ফাউণ্ডেশ্যন তেনেকৈ মই ইউজ নকৰোঁ, তথাপিতো বনাই থৈছোঁ, কেতিয়াবা প্ৰয়োজন হৈ যাব পাৰে। আৰু এয়া বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন নহয়, যিকেইটা বস্তু আমি সদায় ঘৰত ব্যৱহাৰ কৰি থাকোঁ সেইকেইটা বস্তুৱে দৰকাৰেই হয় যেনিবা। আৰু কফি পাউডাৰ দিছোঁ। কফি পাউডাৰৰ বেনিফিটছটো চবে জানে, মই আগৰ মোৰ আন এটা ভিডিঅ'টো তেনেকৈ কৈ দিছিলোঁ যে আমাৰ এণ্টি এজিঙৰ কাৰণে কফি পাউডাৰটো খুব ভাল, আমাৰ স্কিনৰ কাৰণে। গতিকে কফি পাউডাৰ দি এনেকৈ বনাই ঘৰত আপোনালোকে চাব পাৰে, খুব ভাল ৰিজাল্ট এটা পাব। আৰু ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই মোৰ নতুন নতুন ভিডিঅ'সোপা এনেদৰে আকৌ পাই থাকিব পাৰে। আজিলৈ ইয়াতে মই সামৰি মাৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।